নমস্কাৰ মই মন আশা কৰিছো আপোনালোক সকলো ঘৰে ঘৰে আছে সুস্থ আছে বৰ্তমান গোটেই পৃথিৱীৰ আগবৰি ধৰা এই মহামাৰীক ৰোধ কৰিবলৈ আমি সকলোৱে লকডাউন মানি চলিবই লাগিব সকলো ঘৰে ঘৰে থাকিবই লাগিব আমি আমাৰ নিজৰ সুৰক্ষাৰ বাবে আমাৰ পৰিয়ালটোৰ সুৰক্ষাৰ বাবে আমাৰ গাঁওখন আমাৰ চহৰখন আমাৰ গোটেই পৃথিৱীখনৰ সুৰক্ষাৰ বাবে আমি এই লকডাউন মানি চলিবই লাগিব এতিয়া আহিছো আজিৰ কথালৈ এই লকডাউনৰ সময়ছোৱাত সকলোৱে নিজৰ ঘৰে ঘৰে থাকি বিহু পালন কৰিছে নিজৰ পৰিয়ালটোৰ লগত আমিও মানে ময়ো আজি উপস্থিত হৈছো আমাৰ নিজেই দাঁতি কাষৰীয়া মোৰ ঘৰৰ কাষতেই থকা মই যাৰ পৰা বহু সৰুৰ পৰাই তেওঁলোকৰ পৰা বহু কথা শিকিছো বহু শিল্পকলা শিকিছো ঢোল বজোৱা শিকিছো পেঁপা বজোৱা শিকিছো মই এই লকডাউনৰ সময়ছোৱাত তেওঁলোকৰ ওচৰত আহিছো তেওঁলোকৰ লগত আপোনালোককো তেওঁলোকক চিনাকি কৰাই দিওঁ বুলি সময়ৰ খুঁটত তেওঁলোকে অতি ভাল পোৱা তেওঁলোকৰ কলাটোৰ পৰা তেওঁলোকে আঁতৰি আছে কিন্তু যেহেতু লকডাউনৰ সময়ছোৱাত তেওঁলোক ঘৰে ঘৰে আছে মই তেওঁলোকৰ লগত কথা পাতোঁ বুলি আৰু আপোনালোককো চিনাকি কৰি দিওঁ বুলি আমি আজি তেওঁলোকৰ ওচৰলৈ আহিছোঁ এয়া মোৰ দাদা সদৃশ খনিন্দ কলিতা অতি অতি সুন্দৰ ঢোল বজায় আমি দেখিম আৰু আপোনালোকেও দেখিব আজি আৰু এয়া মোৰ খুৰা সদৃশ কেশৱ চন্দ্ৰ কলিতা খুব সুন্দৰ পেঁপা বজোৱায় এওঁলোকৰ এটা সময়ত খুব ভাল নাম আছিল যিকেইজনে এওঁলোকক ভালদৰে চিনি পায় তেওঁলোকে হয়তো জানিবই আমি এওঁলোকৰ বিষয়ে বিশেষ একো কোৱাৰ প্ৰয়োজন নাই তেওঁলোকৰ কামে তেওঁলোকৰ পৰিচয় আহক আমি এই সুযোগতে আপোনালোকক ঢোল বাদন আৰু পেঁপা বাদন এই দুইটা দেখুৱাব বিচাৰিছোঁ আপোনালোকে শুনিলে খুৰাৰ পেঁপা বাদন আৰু দাদাৰ ঢোল বাদন মই এইখিনিতে খুৰাৰ ওচৰলৈ আহিব লৈছোঁ এয়া খুৰা খুৰা এই মই যেতিয়া সৰু আছিলোঁ তেতিয়া আপোনালোকক বহুত মঞ্চত দেখিছিলোঁ বিহু অনুষ্ঠানত দেখিছিলোঁ আপুনি আচলতে খুব সুন্দৰ বিহু জানে পুৰণা বিহু যিবোৰ বিহু আচলতে আজিৰ সময়ত হয়তো মই শুনিবলৈ পোৱা নাই আপুনি এই সুযোগতে এটা বিহু শুনাব আচ্ছা হ'ব বাৰু গাই দিয়ক কাৰ ঘৰৰ নাচনী নাচে অ ঢুলীয়া কাৰ ঘৰৰ নাচনী ঐ নাচে ঐ ইহঁতৰ চাপি চাপি নাহিবি ঐ নাচনী ঐ হাতত ঢোলৰ মাৰি আছে পাৰি নতে চিৰা পাৰি কাৰে কাপোৰ ধোলা তুমি মাখন চালে মৰম লাগি চালে বেয়া লাগি গা ধুব কতে কৰে গুৰু সেৱা কৰে গুৰু সেৱা কৰে না মাখন কাটি সেৱা কৰে না আমি সেৱা কৰো যদিও ভুটিয়া ছোৱালী লেতেৰা বেতেৰা সিমানি পাউডাৰ হাইফুল লিপষ্টিক ঘূৰিলে এই হ'ব তোমাতকৈ ধুনীয়া এই লেকেচি মেকেচি জকাই বাও এই লেকেচি মেকেচি জকাই বাও পানী খাওঁ মুখি ধমুখি কুলামুখি মনুমুখি ভানুমুখি কাঠমুখি
আছে বগৰী শিখব জানো বগৰী সাগৰৰ পানী লুনিয়া লুনিয়া গাভৰুকে জনী ধুনীয়া কুইৰা বাৰী টেকেৰা দেখো আছো তেৰা ফটো কপি ল'বলৈ আইলো হাতত নাহি কেমেৰা আগতে কেমেৰা আছিলো আজিকালি ডিজিটেল হ'ল ভণ্টিয়ে নেখাই বিলাহী বেঙেনা ভণ্টিক লাগে চাকৰি কৰ বিলাহী নোখোৱা কাৰণ আছে ভণ্টিৰ পেটত বেমাৰ বিলাহী নোখোৱা কাৰণ আছে ভণ্টিৰ পেটত বেমাৰ অ নাৰ্জীৰ ফুল মইনা ফুল ওচৰ চাতিয়া মইনা যায় জাতি লৈ নাযায় জাতি সিফালে বৰুৱা সিফালে বৰুৱা বৰুৱানো কেহেলে গ'ল এই হাতত ধৰা বাতিলো ঐ বৰুৱা নেগাকৰ লৈ ৰাতিৰ বিহু চাবলৈ বিহুলি যমুনা বৈ আছে কদমৰ তলে যমুনা বৈ আছে কদমৰ বৈ আছে কদমৰ তলে সেই বাৰীতে আছিলে জোপোৱা বগৰী নিজৰ তল ভৰি হৰে সৰু ছোৱালী আনিবা উঘাচেৰে কি ঘূৰা দি ঘূৰে মাজু বৌ পিঠা বনাই দে মাজু বৌ গিলা পিঠা বনাই দে খুৰা কেৱল মোৰেই প্ৰিয় নহয় খুৰা আমাৰ এই গোটেই অঞ্চলটোৰে প্ৰিয় তেখেতৰ ঘৰৰ পিছৰ ঘৰখনে মোৰ ঘৰ সেয়ে এই সুযোগতে যিহেতু আমি এনেই আছিলোঁ গতিকে খুৰাৰ লগত কথা পাতোঁ বুলি খুৰাৰ পেঁপা শুনো বুলি আমি আহিলোঁ খুৰাই অকল পেঁপাই নবজায় বা বিহু নাগায় খুৰাই খুব সুন্দৰ গগনাও বজায় আমি খুৰাক এবাৰ গগনা শুনিম দাদা আপুনি এই ঢোল বাদন মইতো আপোনালোকক সৰুৰ পৰাই দেখিছোঁ মই জানিব বিচাৰিছোঁ আপুনি কেতিয়াৰ পৰা এই ঢোল বাদন বা এনেকৈ বিহুৰ লগত জড়িত বা আপোনালোকে কেনেদৰে আগতে এনেদৰে অনুষ্ঠান পৰিৱেশন কৰিছিলে মই ধৰক আপোনাৰ 90 চনমানৰ পৰা মই তেতিয়া ক্লাছ 8-9ত পঢ়ি আছিলোঁ তেতিয়াৰ পৰাই বিভিন্ন জেগাত বিহু মাৰিছোঁ আমাৰ বিহু দল আছিলে মংগলদৈ সাংস্কৃতিক বুলি বিহু দল এটা আছিলে আমি সেইটোতে প্ৰথমৰ পৰা বিহু মাৰিছোঁ আৰু শেষলৈকে আৰু বেলেগ দল কেতিয়াও যোৱা নাছিলোঁ আৰু ঘৰুৱা সমস্যা ঘৰুৱা কাম কাজৰ কাৰণে এতিয়া বিহুৰ পৰা আঁতৰি থাকিব লগা হৈছে হ'লেও মনে নামানে বহাগ আহিলে অলপ নহয় অলপ কিবা এটা কৰা যায় আচলতে মই এইখিনি ক'ব পাৰোঁ আমাৰ এই গাঁও অঞ্চলটোত অকল বিহু বুলিয়েই নহয় যে অনুষ্ঠান ৰাজহুৱা ঘৰুৱা অনুষ্ঠান কাৰোবাৰ বিয়াই হওক কাৰোবাৰ সাজ মানে আপোনাৰ সকামেই হওক বা পূজাই হওক এই ঢোলটো মই এখেতৰ হাতত সাধাৰণতে দাদাৰ হাতত দেখাই পাওঁ আৰু এইখিনিতে মই দাদাক তেখেতৰ অতিকৈ ভাল পোৱা মানে সকলোৰে এটা বেছ চেও থাকে বা ভাল পোৱা তেখেতৰ বেছ চেওটো মই এবাৰ বজাবলৈ অনুৰোধ জনাইছোঁ মই এটা বজাই দিছোঁ বহুদিন বজোৱা নাই তথাপি অলপ বজাই দিছোঁ ঠিক আছে আমি এই অনুষ্ঠানটোত আজি আমি আপোনালোকক চিনাকি কৰিলোঁ এই দুজন বিশেষ শিল্পীৰ সৈতে আমাৰ এই ক্ষুদ্ৰতম প্ৰয়াস যিসকল শিল্পীয়ে নিজৰ ভালপোৱা শিল্পকলাটোৰ সৈতে নিজৰ ভালপোৱা কামটোৰ সৈতে ঘৰুৱা ব্যস্ততা তথা সামাজিক ব্যস্ততাৰ বাবে দূৰত থাকিবলগীয়া হৈছে তেওঁলোকৰ লগত আমি কথা পাতাৰ তেওঁলোকক আমি আপোনালোকৰ লগত চিনাকি কৰি দিয়াৰ আজিলৈ আমি আপোনালোকৰ পৰা বিদায় ল'ব বিচাৰিছোঁ কিন্তু এই সুযোগতে আমি ক'ব বিচাৰিছোঁ সকলোকে যে এই সময়ছোৱাত সকলো ঘৰতে থাকক সকলো সুস্থ থাকক